মই আজি মোৰ ঘৰটো দেখুৱাম আপোনালোকক। এয়া ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। এইটো ৰাস্তাৰে সোমাই আহিব, তাৰপিছত বাঁহৰ গেটখন পাব। বাঁহৰ গেটখন খুলি সোমাই যাব ভিতৰত। সেইখন স্কুটি, মোৰ স্কুটিখন চোতালত আছে, সেইটো হৈছে ঘৰ। তাৰপিছত গেটখন বন্ধ কৰি পেলাই ভিতৰত যাব, নহ'লে দেখিছেইতো খোলা পথাৰ, গৰু ছাগলীবিলাক থাকে। গেটখন খোলা থাকিলে গৰু ছাগলীবিলাক সোমাই আহে। আৰু আনৰ ঘৰত বাৰান্দাত কি ধুনীয়াকৈ ফুলৰ টাব সজাই থোৱা থাকে, কিন্তু মোৰ ঘৰত আৰু এনেকুৱা একো নাই। এতিয়া কলিং বেলটো টিপি দিব, তাৰপিছত মই ওলাই আহিম। আহক আহক আহক, ভিতৰলৈ সোমাই আহক, বহক। এইটোৱে হৈছে আমাৰ ঘৰ, এইটো ড্ৰয়িং ৰুম। আৰু দৰ্জাখন, মেইন দৰ্জাখন খুলি পেলাই ইয়াতে এইখিনিত শ্বকেছটো আছে। আৰু চাওক, শ্বকেছত কিছুমান বস্তু আছে মোৰ ভাল লগা। এইটো এটা শ্ব'পিচ, গড়, কাঠৰে হয়। এইটো বহুত পাতল, কিন্তু বহুত ভাল লাগে। এনেকুৱা কি ধুনীয়াকে কাঠতে আৰ্ট কৰিছে ধুনীয়াকৈ। তাৰপিছত এইখিনি আমাৰ অসমীয়াৰ পৰিচয়, জাপি, শৰাই ইয়াতে থৈ দিছো। আৰু ঘড়ীটো আছে ওপৰত। এইটো এটা ধুনীয়া শ্ব'পিচ, কাছ। তাৰপিছত ইয়াৰে ভিতৰতো কিছুমান আছে। এইটো এটা কাঠৰ, আৰু স্পেচিয়েলি ইয়াত মাৰ ফটোটো আছে শ্ব'কেছৰ ভিতৰত। তাৰপিছত কিছুমান মোৰ পুৰণি বস্তু আছে। এইটো এটা লাইট আছে ধুনীয়া, এইটো মই দেখাওঁ। এইটো মানে মই থৈ দিছো, বহু বছৰ হ'ল। এইটো বৰ ধুনীয়া লাগে। এতিয়া বেটাৰী বেয়া হৈছে, ইয়াতে বেটাৰী খুৱাই। আৰু এইটো চুইচ দিলে মানে বেলেগ বেলেগ লাইট জ্বলে। এইটো দেখাত বহুত ভাল লাগে, চাচোন কি ধুনীয়া লাগে। এইটো থৈ দিয়া আছে ইয়াতে। বাকী আৰু কিবা কিবি মূৰ্তিবিলাক আছে। এইটো চৰাই, শান্তিৰ প্ৰতীক। এইটো বগা চৰাই এনেকৈ ৰাখিব লাগে বুলি, এনেকুৱা যোৰা হাঁহ ৰাখিব লাগে, ভাল। চ' এইবিলাক আছে ইয়াতে। তাৰপিছত এইখিনি হৈছে সোফা। এইখিনি পুৰণি সোফাই আছিল, মাৰ বিয়াতে দিয়া আছিল, কিন্তু আমি ৰিনিউ কৰিছো, কালাৰটো চেঞ্জ কৰি দিছো, আৰু কুচন কভাৰ বিলাক চেঞ্জ কৰি দিছো। তো এতিয়া ধুনীয়া লগা আছে, ভালে লাগে এনেকুৱা চিম্পল পুৰণি বস্তুবিলাক। আৰু এইখন হৈছে টি টেবুল। তাৰপিছত আমাৰ ড্ৰয়িং ৰুমতে ডাইনিং এৰিয়া, এইখিনি ডাইনিং এৰিয়া। আৰু এনেকুৱা ভিউ, খিৰিকী খুলি দিলে মুকলি পথাৰ, কলগছ আছে। আৰু এইফালেও এটা শৰাই আছে। এইটো এটা কোণত, টুল এখনত এইটো এটা শৰাই থৈ দিয়া আছে ইয়াতে। এইখিনিয়ে আৰু অলপ ধুনীয়া স্পেচ আছে ৰুমটোত। ড্ৰয়িং ৰুমটো দেখুওৱা হ'ল আপোনালোকক। এতিয়া ভিতৰলৈ সোমাই আহক। এইফালে লাইটটো দি লওঁ আগতে, নহ'লে আমাৰ এইখিনি মাজৰ এৰিয়া, এইখিনি আন্ধাৰ হৈ থাকে। তো এইখিনি হৈছে এটা স্পেচ, এইখিনি মাজৰ এৰিয়া, কৰিডৰ বুলিও ক'ব পাৰে। এইখিনি চাওক, এইটো ড্ৰয়িং ৰুমেৰে আমি সোমাই আহিলো। তাৰপিছত এইটো এটা বেডৰুম আছে। তাৰপিছত এইটো এটা কিটচেন, এইটো এটা ৰুম, এইটো হৈছে দেউতাৰ ৰুম। আৰু এইটো এটা বেডৰুম, আৰু এইটো হৈছে বাথৰুম। গতিকে এইখিনি এৰিয়াৰ পৰা গোটেইকেইটা ৰুমকে পোৱা যায়। এইখিনি হৈছে মাজৰ এৰিয়া। আৰু এইফালে ফ্ৰিজটো থৈছো আমি, আৰু এইফালে বেচিনটো আছে, বাথৰুমৰ কাষতে বেচিনটো আছে। আৰু এইখিনি খালী এৰিয়া, আৰু এইখিনি বিশেষ একো নাই। বহুত ভাল লাগে, মইয়ে চইচ কৰা আছিল। এই টাইলছ খিনিৰ মানে ডিজাইনটো বহুত ভাল লাগে, এইখিনি এৰিয়াত লগাই দিছো। সেইকাৰণে মানে এৰিয়া খিনিও মানে বহুত ভাল দেখা হৈছে। কি কয়, নেনো টাইলছ বুলি কয় নেকি এইখিনি। বহুত ধুনীয়া লগা হৈছে। আৰু গ্ৰে টাইপৰ কালাৰ এটা, আৰু ফ্লাৱাৰ বিলাক
বহুত ধুনীয়া লাগে টাইলছখিনি মোৰ চইছ এতিয়া গোটেইকেইটা ৰুমৰে ফাৰ্ষ্ট এটা এটাকৈ আপোনালোকক দেখাওঁ ফাৰ্ষ্ট এইটোৰ পৰা আৰম্ভ কৰোঁ আহক সোমাই আহক লাইটটো দি লওঁ এইটো এটা আমাৰ সবচে ভাল লগা ৰুম এটা মানে গৰমৰ দিনতো বহুত ঠাণ্ডা হৈ থাকে আৰু এইটোত মানে একো ধুলি বালি তেনেকুৱা নহয় মানে চাফা হৈ থাকে ৰুমটো একদম তো ফাৰ্ষ্ট বেড এখন আছে ইয়াতে এখনে বেড আছে তাৰপিছত এইটো এটা আলমাৰি আছে আৰু এইফালে মোৰ চিলাই মেচিনো আছে আৰু এইখন টেবুল ফেন এনেই পৰি আছে টেবুল নহয় সৰি ষ্টেণ্ড ফেনখন ইউজে নহয় সেইখন আৰু ইনভাৰ্টাৰো আছে এইটো ৰুমত আৰু এইখন এখন ৰেক আছে আৰু এইখন ষ্টাডি টেবুল আমাৰ আগৰ পৰাই আছিল স্কুলত পঢ়ি থকাৰ পৰাই এইখন ইয়াতে আছে চেয়াৰ আছে আৰু এইটো এটা আলমিৰা আছে এইটো কিচেনৰ কাৰণে আছিল কিন্তু কিচেনত থোৱা নাই থোৱা ঠাই নাই কাৰণে ইয়াতে থৈ দিছো ইয়াতে কিচেনৰে বস্তু আছে সব বাচন বৰ্তন আৰু এইবিলাক ইয়াতে ডেইলি ইউজ হোৱা কিছুমান মেডিচিন সাপ্লিমেন্ট কিছুমান আছে এইবিলাক প্ৰটিন কিবা কিবি এইবিলাক আছে ইয়াতে তো এইটো হল এটা ৰুম এইটো ৰুমৰ ভিতৰত এনেকুৱা এখন দিয়া আছে সববিলাক ৰুমতে নাই আমাৰ কাৰণ এনেকুৱাকে থাকিলে মানে কি হয় স্পেচটো খোৱা যেন লাগে ৰুমটো সৰু সৰু যেন লাগে সেই কাৰণে এতিয়া নেক্সট সেকেন্ড ৰুমটো দেখাও আপোনালোকক যেটো ৰুমত মই থাকো তো আহক মোৰ ৰুমলৈ পোহৰ আছে যদিও লাইটটো দি লওঁ ইয়াতে দুখন বেড যদিও এক্সট্ৰা ৰুম আছে ইয়াতে ভাইটি আৰু মই থাকো এখন ভাইটিৰ বিছনা এখন মোৰ এটা ৰুমতে থাকো যদিও এক্সট্ৰা ৰুম আছে আৰু এইটো ৰুমৰ পৰা ধুনীয়া পোহৰ আহি থাকে এইফালৰ পৰা খিৰিকিৰে ধুনীয়াকৈ ঠাণ্ডা দিনত বহুত ভাল আৰু এইফালে ড্ৰেছিং টেবুল যিখন মাৰে আছিল এইখন এনেকুৱা কালাৰ নাছিল এইখনৰ ৰিনিউ কৰিছো আমি আৰু গ্লাছখনো বেয়া হৈছিল চেঞ্জ কৰি লৈছো আৰু এইবিলাক এনেকুৱা হৈয়ে থাকে আৰু ডিসিপ্লিন বিশেষ কৰি লাভ নাই আৰু এইবিলাক জোতা চেন্ডেল আৰু এইটো বহুত ধুনীয়া আলমিৰা এটা যেটো মায়ে বনাইছিল এইটো এটা বহুত ভাল লগা মানে বস্তু আমাৰ ঘৰৰ যেটো মাৰ ডিজাইন আছিল একদম মাৰ চইচ আছিল কি কাঠৰ মই ঠিক চিনি নাপাও কিবা কাঠ আছিল মই পাহৰি গৈছো কিন্তু এইটো আমি বাৰ্নিশ কৰিব লাগিব বহু বছৰ হল বহু বছৰ ধৰি এনেদৰে আছে তো অলপ মানে নতুনতে একদম জিলিকি থকা আছিল এতিয়া ধুলি বালি পৰি এনেকুৱা হৈছে চাগে একদম বাৰ্নিশ কৰি দিয়াৰ পিছত কিন্তু একদম জিলিকি থাকিব একদম মানে এইটো মানে ৰয়েল ফিল এটা দিয়ে তাৰমানে একদম ট্ৰেডিশনাল ফিল এটা দিয়ে ইণ্ডিয়ান ডিজাইন ফাৰ্নিচাৰ মডাৰ্ন ফাৰ্নিচাৰ বিলাকতকৈ মানে ইণ্ডিয়ান বস্তু বিলাকৰ মানে কথাই বেলেগ বহুত ভাল লাগে এইটো এতিয়া এইটো হৈছে দেউতাৰ ৰুমটো এনেদৰে দুখন বিছনা আছে আৰু টিভি আছে দেউতাৰ ৰুমত কাৰণ দেউতাই টিভি চাই থাকে আমিতো আৰু মোবাইলে চাই থাকো এইখন এখন টেবুল আছে দেউতাৰ ৰুমত দেউতাৰ বস্তুবিলাক থয় আৰু ইয়াতে বহে দেউতাই এইখন চেয়াৰ তাৰ পিছত এইখন টেবুল ইয়াতে চাহটা দিও আৰু তাত বহি বহি টিভি চাই থাকে এনেদৰে আৰু সেইখন এখন ডেস্ক আছে ইয়াতে আৰু দেউতাৰে এইবিলাক বস্তু কিবা কিবি সদায় ইউজ কৰে এইবিলাক আৰু ডিসিপ্লিন কৰি থৈও লাভ নাই সো এইটো হৈছে দেউতাৰ ৰুম আমাৰ বেডৰুম খিনিটা দেখালো এতিয়া কিচেনটো দেখাও এইটো হৈছে কিচেনৰ দরজা আমি দিয়া নাই এইটো কিচেন এইটো গেছটো আছে ইয়াতে তাৰপিছত চিমনি তাৰপিছত সেইখন এখন বাচন বৰ্তন থোৱা ৰেক
তাৰ পিছত এইখন খিৰিকী আৰু এইখিনি ব্ৰেচিন এৰিয়া আৰু এইটো একুৱা ফ্ৰেছ তাৰ পিছত এইখিনি এৰিয়াত বস্তুবিলাক থওঁ এইখিনি এখন বেঞ্চ যেন এখন আছে সৰুকৈ এইখনত তাৰপিছত এইবিলাক বজাৰ ইয়াতে আনি থোৱা আছে বজাৰ আনিলে ইয়াতে থোৱা যায় পিছত ফ্ৰিজত থৈ দিম এইবিলাকে আৰু এইখন মিনি ৰেক এখন মছলা বিলাক সৰু সৰু কন্টেইনাৰ বিলাক ইয়াতে থোৱা যায় এইখিনি এৰিয়াত সদায় যিখিনি ৰান্ধিলে ওচৰতে লাগে চেনি চাপাত আৰু নিমখ হালধি এইখিনি একদম ওচৰতে থাকে সদায় লগাখিনি এইটো হৈছে কিচেন দেখালো আপোনালোকক এতিয়া কিচেনৰ চিধাই আছে বাথৰুম আৰু কি দেখাও তথাপি আৰু কিন্তু বাথৰুমৰ দৰ্জাখন চাই পেলাই ধৰিব নোৱাৰে তাৰমানে বাথৰুম কোনটো আমাৰ গোটেই কেইটা ৰুমৰে সব দৰ্জাবিলাক একেই দিয়া গৈছে গতিকে ধৰিব নোৱাৰে কোনটো বাথৰুম হয় বাথৰুম দেখাবতো ভাল নালাগে তথাপি আৰু জাষ্ট ওকে এইটো আৰু বাথৰুম ঘৰৰ আগফালৰ পৰা বেডৰুম কিচেন বাথৰুম গোটেই দেখালো এতিয়া পিছফালটো নেদেখিলেতো ইনকমপ্লিট হৈ ৰব হোম টুৰটো এইটো হৈছে পিছফাল দেউতাৰ ৰুমেৰে যায় দেউতাৰ ৰুমটো যে দেখাইছিলো পিছফালৰ দৰ্জাখন দেউতাৰ ৰুমত আছে এইটো দেউতাৰ ৰুম এইখন দৰ্জা আৰু ইয়াতেও সৰুকৈ বাৰান্দা টাইপ এখন আছে খোলাকৈয়ে ইয়াতে জাবৰ জোথৰ ঝাৰু কিবা কিবি ইয়াতে মই থৈ দিও তাৰ পিছত এটা ঘৰো আছে দৰ্জা তাত বাহিৰা বস্তু কিবা কিবি থাকে আৰু পানীৰ মেইন সোৰ্সটো ইয়াতে আছে দমকল মটৰ বাথৰুম আৰু মই যে ব্লগ বিলাকত দেখাই থাকো হেয়া খেতি কৰিছো আমি তাত এয়া আৰু আমাৰ পিছফাল তো এইটোৱে হৈছে মোৰ ঘৰ কিউট ঘৰ এইটো এটা সৰু নহয় ডাঙৰো নহয় কিছুমানৰ মতে হয়তো সৰু হ'ব পাৰে আৰু আমাৰ মতেতো আমি তিনিজন মানুহ গতিকে মিলা জুলাই আৰু তিনিটা ৰুম আৰু ড্ৰয়িং ৰুম এটা কিচেন বাথৰুম আৰু মাজৰ এইখিনি স্পেচ এৰিয়া আৰু আমি গেষ্টৰ কাৰণে গেষ্ট ৰুম বুলি একো ৰখা নাই আৰু তেনেকুৱা মানুহো নাহে আমাৰ ঘৰত সব ঘৰৰে মানুহ আৰু আমাৰ লগতে মিলিজুলি থাকি যায় আৰু ঘৰটো আমি মিস্ত্ৰীৰ লগত মিলিজুলি আমি নকশা বনাইছিলো ভাইটি আৰু মই একদম সিম্পল ঘৰ এটা আৰু সুবিধাজনক বহুত গতিকে এইটোৱে ঘৰ আৰু দেখালো আপোনালোকক আৰু যদি ভাল পালে চাই তেতিয়া হলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাব মোক কেনে পালে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ